দিনে আমি যেটো বিচাৰি আছো হেতু বৰ্তমান হৈ আছে আৰু বৰ্তমান আমাৰ CID দল অলৰেডি ইমান খৰতকীয়াকৈ মানে তদন্ত আৰম্ভ কৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে আজি 3 দিনে আজি 3rd ডেজত কি কৰিছে জুনমনি মা মাতৃক জুনমনি মাকক এতিয়া মানে CBI লৈ গৈছে জুনমনি যেটো ৰুমত আছিলে সেই ৰুমটোলৈ লৈ গৈছে তাত এতিয়া CBI দলে তদন্ত কৰিব লাভলি কাটিয়াৰে গৈছে মাক গৈছে জুনমনি ৰাভাৰ মাতৃ গৈছে মাক গৈছে আৰু দাদা আৰু এজন পৰিয়ালৰ দাদা গৈছে আৰু সকলোকে নি তাতে তদন্ত কৰিব মানে সকলোবোৰ চাব CBI ক'ত কি হৈছে কি নাই ভালকৈ চাব ভালকৈ জেৰা কৰিছে সঁচাকৈ ইমান খৰতকীয়াকৈ কৰিব বুলি আমি কেতিয়াও ভবা নাছিলো বহুত কম সময়তে বহুতখিনি CBI মানে বহুতখিনি কাম কৰিছে বুলি ক'ব লাগিব আৰু এতিয়া নগাঁও আবদ্ধ ভৱনত থাকি সকলোবোৰতে যিবোৰ আমাৰ দুখী আছিলে ইয়াৰ আগতে সকলোবোৰ যিবোৰ দুখীৰ নাম সাঙুৰ খাই সুমিত্ৰা ৰাভা মায়ে যিবোৰ মানে নাম দিছিলে এজাহাৰত যিবোৰ নাম দিছিলে সেই সকলোবোৰকে মাতি জেৰা চলাব অতি সোনকালে কৰিব যিহেতু ইমান সোনকালে আমাৰ CBI দল লাভলি কাটিয়াৰ মেডামে ইমান সোনকালে মানে খৰতকীয়াকৈ কৰিছে কামখিনি সঁচাকৈ শলাগ ল'বলগীয়া বহুত বেছি ভাল লাগিছে আমাৰ ফালৰ পৰা আমি তেখেতক বহুত উৎসাহ যোগাইছো তেখেতে যাতে আৰু অতি সোনকালে আমাৰ সমাজৰ মাজত আমাৰ ৰাজ্যবাসীক যেন অতি সোনকালে তাৰ যেটো ৰহস্যৰ ভেদ হয় সেই ৰহস্যটো যে অতি সোনকালে উলিয়াই দিয়ে তো কেনেকৈ চক্ৰান্ত কৰি মাৰিছিলে কোন তাত জড়িত আছিলে অতি সোনকালে যাতে আমাৰ সমাজৰ মাজত তেখেতক উদঙাই দিয়ে আমি তাকে বিচাৰি আছো আৰু সেইখিনি হ'বলৈ গৈ আছে অতি সোনকালে আৰু চাগে তেখেতে 1 মাহৰ ভিতৰতে সম্পূৰ্ণ কেছটো কমপ্লিট কৰি দিম বুলি যেহেতু কৈছে অতি সোনকালে আমাৰ ৰাজ্যবাসীৰ মাজত জুনমনি ৰাভাৰ আমি বহুত ভাল খবৰ শুনিবলৈ পাম বুলি আশা কৰিছো আৰু পামেই যেহেতু লাভলি কাটিয়াৰ মেডামৰ লগত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে কিয়নো আজি 3 দিনতে তেওঁ ইমানখিনি কাম কৰিছে গতিকে আমি নিশ্চয় আশাবাদী আশা কৰিব পাৰো আমি ইমান দিনে বিচাৰি থকা যেটো কথা হয় যেটো আমি ৰহস্যটো বিচাৰি আছিলো আজি অৱশেষত গৈ আভাজ্যোতি ৰাভাক জেৰা চলাই আছে নগাঁও আবদ্ধ ভৱনত খুবে বহুত বেছি ভাল লাগিছে ইয়াৰ পাছতে লীনা দলেক আনিব আমি নিশ্চিত গতিকে অতি সোনকালে সুনীত পালকো আনি যাতে জেৰা চলাই তাকে আমি কামনা কৰিছো অতি সোনকালে উচিত যেটো ৰহস্য হয় উচিত ৰহস্যটো যাতে ফাদিল হৈ পৰে তাকে আমি বিচাৰি আছো ইমান দিনে আমি ৰাজ্যবাসীয়ে সদায় হেতুকে কামনা কৰি আছিলো অতি সোনকালে আমাৰ সমাজে যাতে ন্যায় পায় জুনমনি ৰাভাৰ মাতৃ